এয়া বৰা চাউল তিয়াই থৈছিলোঁ 1 কেজি খুন্দি খুন্দি কম হ'লগৈ আৰু এইপিনে দেখিছেনে মই মিক্সিত খুন্দি আছোঁ এতিয়া এইখিনি 3 নম্বৰ বাৰ খুন্দিছোঁ বাকী অলপ খুন্দিলোঁ এয়া এইপিনে খুন্দিলোঁ এইখিনি ঘিলা পিঠা বনাম আৰু মিক্সিত খুন্দিছোঁ যিহেতু এইপিনে তিতা কাপোৰ এখনে ঢাকি থৈছোঁ এয়া তিল পিঠা বনাম বুলি ভাবিছোঁ হয় নে নহয় এতিয়া চাব লাগিব এনে ঢাকি থৈ দিছোঁ এতিয়া নিমখ অকমান দিলোঁ আৰু এতিয়া অলপ অলপ পানী দি সানি থাকিম তাৰপিছতে ঘিলা পিঠা বনাবলৈ ৰেডি হৈ যাব আৰু কম কম পানী দি এতিয়া মুঠি ধুনীয়াকৈ এটা ডো ৰেডি কৰি দিলোঁ তাৰপিছতে সৰু সৰু লাডু কৰি গোল কৰি লওঁ এইটো দেখিছেনে ধুনীয়াকৈ এনেকৈ বনাই লওঁ এনেকৈ সববোৰ বনাই লৈ এতিয়া ফ্ৰাই কৰিম এতিয়া মই বনাইছোঁ ঘিলা পিঠা আৰু এইপিনে গুড় দিয়া ঘিলা পিঠা কেইটামান বনালোঁ এই ভিডিঅ' কৰা নহ'লে আৰু কাটা চামুচ এখনে এনেকৈ এনেকৈ লৰাই দিছোঁ বেছি সুবিধা হয় হেতাতকৈ আৰু আমাৰ ইয়াত ঘিলা পিঠা ৰেডি গুড় দিয়া ঘিলা পিঠাও ৰেডি এয়া মই টোপা পিঠা বনাই আছোঁ দেই ভাত খোৱা চাউলৰ গুড়েদি পিনে টোপা পিঠা বনাই আছোঁ এয়া হ'লগৈ আৰু হৈছে কলপাত পিঠা দেই এইটো ভাত খোৱা চাউলৰ অকণমান বৰা চাউল মিক্স কৰি বনাইছোঁ নিমখ অকণ দি দিছোঁ আৰু এইডাল কলপাতৰ ঠাইডালে এনেকৈ ৰছী বনাইছোঁ আৰু এয়া ধুনীয়াকৈ পেক কৰি ল'লোঁ প্ৰথমতে এই কলপাতখন লেৰেলাই ল'লোঁ দেই গেছত অকণমান লেৰেলাই লৈ এনেকৈ পেক কৰি ল'ব লাগে তাৰপিছতে এনেকৈ কৰি বান্ধিব লাগিব আৰু মই ধুনীয়াকৈ বান্ধি ল'লোঁ টোটেল 1 2 3 4 5 6 7 8টা হৈছে এতিয়া মই ডিচি যোগাৰ কৰি ষ্টিম কৰিব ৰাখিছিলোঁ অলপ পানী দি এৰিছেনে ষ্টিমাৰ বনাইছে এতিয়া মই ইয়াতে পিঠা দি দিছোঁ এনেকৈ 20 মিনিটমান এনেকৈ ষ্টিম কৰিম আৰু তাৰপৰা ধুনীয়াকৈ ঢাক মাৰি থৈ দিম তলত পানী দিছোঁ এইপিনে 5 মিনিটমান হ'ল এই দেখিছেনে আৰু 5 মিনিটৰ পিছত মই উলটিয়াই দিম দুটা চাইডে 5 মিনিটকৈ সিজাই ল'লোঁ আৰু অকণমান দেৰি ৰাখিলোঁ এতিয়া আমাৰ ভাপত দিয়া কলপাত পিঠা হৈ গৈছে আৰু এতিয়া ৰাতিপুৱা মানুহৰ বিহু দিনাখন এয়া ধ্ৰুৱক চাহ খাবলৈ দিছোঁ আৰু শৰাই দিছিলোঁ মই সৰুকৈ এনে শৰাই ভাগ দিছিলোঁ এতিয়া ধ্ৰুৱক পৰিৱেশন কৰি খাবলৈ দিছোঁ